শালা এমান ৰ'দ দিছি খেতি কৰা হানছি পুৱা পুৱা এমান ৰ'দ দিনটো কেনেকে থাকিম ৰ'দত সেই এটা গান দিছে নাপাওঁ লগা টাইমত এনে হলে কিমান চাবি গান এতিয়া আৰু ৰিলছ বনাতো মোৰ এটা গান নাই এইটো ক'ত এতিয়াতে পানীৰ বটলটো আনিব দিলো এতিয়াকলৈকে পানীৰ বটলটো আহিব অ কোঠা পানী বটলটো দিয়া ৰাতিপুৱা যাওঁ সোনকালতে ইমান ৰ'দ সোনকালতে লাগিব সোনকালতে দিয়া এইটো আৰু মাতবা নহলে এটা গান দিছে গলাই মানে বটল বুঝোই ও এনে লাগবে হৰালা পানী পানী এখনি পানী দিছ না কি দিছ হা মই নৰো একলা পানী চানি ভৰাবা মই ৰিলছ বনাবা লাগে মই দেৰি হৈছে তুমি ক'ৰবাত ভৰাই ল'বা যা পানী বাপৰে আমাৰ ঘৰতো পানীৰ মূল্য পাইছি নেকি দেয়াতে গোটা ল'ম দে ৰবাচোন মোক দুটামান বস্তু আনি দিবা লগা আছিলা বস্তু তোমাক সদায় কি বস্তু লগা হৈ থাকে মোৰ মানে লিপষ্টিক আৰু আইলাইনাৰটো শেষ হৈছিল আনি দিবা লাগছিল তোমাৰো কি পথত যোৱাৰ টাইমত লিপষ্টিকৰ কথা মনত পৰে দে হ'ব দে মই ৰমেনৰ হাতত দি খেদাম দে ৰমেনৰ হাতত বস্তু দিব থামা সদায় তুমি বেলেগৰ হাতত বস্তু দি নপনাবা দে কিন্তু একো নহয় দে সি বেলেগ নহয় দে সি মোৰ ভাইটৰে হয় নেকি তুমি যি কৰা কৰি থাকা মই বস্তু পালি হৈ দে হ'ব দে মই দি পঠাম দে ক'ত যা অলপ দোকানৰ পৰা আহো তই ক'ত যা মই পথাৰত যাওঁ পথাৰৰ আলি খিনি দিব লাগিব তোকো লাগবে ভালে হ'ল দোকানত যাবি দোকানতে যাম আমাৰ বৈদেতো বোলে লিপষ্টিক আৰু হেৰি কিবা আইলাইনাৰ না কি লাগে সেইখন টাইম দিবিছো তোক মই পইচাটো দিম দে পিছত পইচাটো দিম মানে মই কি বস্তু আনোতে পাব লগা বহুতেই হ'ল তই মনত কৰি দিবি মোক পইচাখিনি দে হ'ব দে ধান চান বেছি দিম দে দে মই দিম দে যা আৰু টিকটক পঢ়ি মই ধৰ্মাখন দিবাৰে টাইমত নাই এই নহওক টিকটক হোগা বস্তুখিনি দি অলপমান টাইম লগত কথা পাতিব লাগে নাম্বাৰটো সেইটো ল'ব পাৰো কথাটো কি সেই এটা ফটো ভাল নহল এটা যদি মই বনাই দিয়া মানুহ পালো হয় ইবাৰ আৰু কোনিবা আহিল আৰু কি হব ইমান হৰণ বজাইছো ওলাই আহিব নিশ্চয় কিয়া তলে আহিবা ৰবা এটা ৰিলছ বনাইছিলো এতিয়া চাও যে একো ভাল চাল হোৱা নাই তোমাৰ ভিডিঅ' গিলা নে ভালে লাগে কিন্তু দাদাই কেমেৰা কৰিব নাজানে কেমেৰা এংগলটো একদম দিমলে দিব যে মোক ডাইৰেক্ট ভিডিঅ' বনে মই খিৰিকীৰ টাইমত মোবাইল থৈ কিনে কেতিয়াবা চিয়াৰ জোৰা দি ভিডিঅ' বনাও তোমাৰ ধোন মস্ত দুখ তেনেহ'লে এতিয়া যিয়ে নহওক এই দাদাই কিবা অলপ বস্তু দি খেছিল লগ হৈছে আহা নহলি মোক তো ৰ'দো দিছি পানীৰ গিলাচ খাই যাবা আৰু মোকো এটা ৰিলছ বনাই দিবা পাৰিবা হয় নেকি দাদা তোমাৰ বাইকখনকে যাইছো দাদা সেইটো গানৰ এটা ৰিলছ বনাব পৰা বহুত ট্ৰেণ্ডিং মাৰিছে গানটো বহুত লাইক পাবা তুমি সেইটো গানত নালগে ৰবা মই এইটো গান চাই দিছো একটো ইয়াতে বাহিৰতে বনাও নেকি ইয়াতে ভালো নগৈ ইমান এই বঢ়িয়া আছিল মেন তুমি ইমান ধুনীয়া কৰি ৰিলছটো বনাই দিলা তুমিও কিন্তু কম নাচা নাই বৌ হ'ব দা এটা কাম কৰবা নহলি তুমি আজিৰ পৰা একবাৰ আহিবা আমাৰ তাত মোক ৰিলছ এটা বনাই দি যাবা হ'ব দা মই এনেই থাকো তোমাৰ নাম্বাৰটো দিবা মোকো হ'ব দা দে নাম্বাৰটো দিয়া তোমাক ল 7577 দে মই আহিম দে বনাই দিম তোমাক হ'ব দা দে যাই দিও ক'বলৈ যাম ইয়াৰ পৰা বলা তো বাপৰে কি গৰম আজি পথাৰতো থকা হানছি মোৰ তোমাক কোনে খেতি কৰবা যাবা দিছি মইছো তোমাক খেতি কৰবা হাকে দিছো তোমাৰ এগতে ঘৰৰ চাউল নহলি ভাতে ভিতৰত নাযায় তুমিও কি কয় খেতি নকৰিলে খাবা কেনেকে আৰু তোমাৰ যিটো হে চখ খেতি নকৰিলে সেইখিনি বস্তু তোমাক আনি দিবা নোৱাৰিলো চখ কি চখৰ কথা কবা আইছা তুমি ঘৰত মই এতকেও বেছি ভালকে আছিলো আৰু বিয়া পাতাৰ পিছৰে পৰা তুমি মোক যিটো সুখত ৰাখিছ এই ইমান গৰমত মই ঠাণ্ডা পানী খাবা মন গৈছিল কিন্তু কৰ পৰা খাম ঘৰত ফ্ৰিজ এটা নাই এই লাইন গেলি এটাও মন বিচৰিব লগা হয় কাৰণ তোমালোকে গেলি ইনভাৰ্টাৰ আনিব সক্ষম নাই আৰু তুমি মোক চখৰ কথা কওঁ তোমাৰো এখন যি মুখ তোমাৰ মুখৰ লগত মই এনেও পাত্তা নাপাওঁ দিয়া আৰু ফ্ৰিজ ইনভাৰ্টাৰ আনাৰ কথা কৈছে মোবাইলৰ কিস্তিয়ে মৰা নাই এতিয়ালৈকে সেই ঘৰটো বনাৰ কাৰণে হাল্লা কৰি মাটিখিনি বেচালা মোৰ বেচি কিনে ঘৰটো বনালা বিয়া পাতছ যিহেতু এখনি কৰবাই লাগব আৰু আজি ৰমেন আছিল তুমি যে বস্তুখিনি দি পঠাইছিলা সি আহি কিনে ঠাণ্ডা পানী খাও খুজিছিল মই কৰ পৰা দেও মই ফ্ৰিজটো বেয়া হৈ থাকা বুলি কৈছো ৰমেন আছিল নেকি তাকো তোমাৰ বস্তু আনিবা দিয়াতে মই এতিয়া কিজানি ধান চান বেচি কিনে তাক ধাৰখিনি মাৰিব লাগিব তুমি জিংকে ধাৰ মাৰা মাৰি থাকিবা যাও ভৰি হাত ধুই আহা মই ভাত বাঢ়ো ভাত বাঢ়া হ'ল কান্তে এর লগতো আর কি হবো বিয়া করছো যেহেতু দিবেই লাগবো দে
তাইকো দখ দি উপায় নাই তারপরে ধুব তো কি রোমেন এই বক বোলে ইউটিউব চেনেলটো খুলি দিব লাগে সেইকাৰণে আহিলো ৰ এবার ইউটিউব চ্যানেল খুলে দিবা মারছি নাকি তোমার খোলাক দিয়ে অলপমান ফেমাছ হওক ইউটিউব চ্যানেল খুলে দিয়ার ভোটটো তুমিয়ে সোমাই দিছ বোধ হয় নহয় নহয় তাই যিটো এনে ঘৰতে থাকে অলপ খোলাক দে টাইম পাছ হৈ থাকিব দে খুল দে তুমিয়ে ভোটটো সোমাই দিছ যা আমার বেটা তোৰ তিৰকো পটি আছো ৰ বেছি দিন নাই আৰু এতিয়া বৌ তোমাক মই ইউটিউব চেনেলটো খুলি দিছো তুমি এতিয়া সদায় ব্লগ দি থাকিবা তুমি মাত্ৰ এতিয়া মোবাইলটো উল্টাকে লৈ হাইগাইছ মাৰি থাকা গাড়ী কথা হ'ব দে তোমাক মই কি ফোন কৰি দিছো দা চেনেলটোৰ নাম বাকী মই এনেকে ব্লগ বনালে মানুহবিলাক চিনি পাবতো কি চিনি পাব তোমাক ৰাস্তাই দেখিলে চবে ৰখে ৰখে চেলফি তেতিয়া কিন্তু তুমি আমাক পাৰি নাচবা নাযাওঁ দা তোমাক আৰু পাৰি যাব পাৰিম না হলিও আহতে দাদাই জিংকে মানে সন্দেহ কৰি প্ৰশ্ন কৰিছে মোৰ ভয় লাগি গৈছিল এই বাদ দা তেওঁৰ কথা তেওঁলোক কি জানিব কদাল খান লৈ পত্ৰত যাবাই জানে হলেও সিংকে তোমাক চলি আছে দেচোন দেয়াতে মই আহি যাব নোৱাৰিবা যায় নেকি দাও কালি বা ব্লগ চাব পাম আৰু চেনেল তোমাৰ দাদা মোক লিংকটো দিবা কিন্তু ব্লগটো দিবা প্ৰথম দিন মই তোমাকে দিম খগেন তই বাৰে বাৰে তোৰ মাটি ঠেলিয়া স্বভাৱটো নেগালে নেকি বাৰে বাৰে আলিটো কাটি যি মোৰ এফালে পিছে আনি থকা মাটিখিনি তই তোৰ কি বাৰে বাৰে এখানে নাটক হৈছে নেকি তই বাৰে বাৰে আহি পেলাই কবি মাটি ঠেলিয়া বুলি তই সেই গতিকে মণ্ডাল মাত এইবাৰ মাতি পেলাই মাটিখিনি জুখি চাওঁ জুখি চালি মণ্ডালে কৈ দিব কাৰ মাটি কোৱাই গৈছে কি মণ্ডাল মাতিব লাগে মণ্ডাল মাতিব নালাগে মোৰ মাটিৰ মই হিচাপ নাজানো নেকি ঠেলে আকলে ছাৰ বেছি মাটি কৰি ল'লে তোৰ দেখোন মণ্ডাল চণ্ডাল মই মাতিব নোৱাৰো কিবাৰ আগত ক'বাত জ্বালা ক'বাত তুলিম কিন্তু তোৰ জ্বালা তোৰ তাতে আছে এতে যদি পথত কাম কৰিবৰ ইচ্ছা আছে কৰ নকৰা যদি গুচি যাৰ পৰাই তই মাটি ঠেলাবি আৰু তোৰে এমান দম ৰবিবাৰ একদিন মণ্ডাল আনি কেনে মাটিখিনি জুখিম ৰ কিমান মাটি ঠেলিছে অলপ নহয় আজি 7 বছৰে কৈছো মাটি ঠেলা এতিয়ালৈকে তাৰে দম বেছি মাটি ঠেলি যা মণ্ডাল আনি মাতি পেলাই মোক কি কৰা কৰি যা বেটাৰ এনাম দম সি ঘৰত তিৰিৰ লগত লাগি আহিছিল ভাই আহি পেলাই সি মোক কবা সি মাটি ঠেলিয়া বুলি চালা কি হ'ব আৰু এই আলিয়ে দেওৰা এইগিলাৰ কথা শুনিবলৈ লাগা নাই আৰু হাই গাইজ আমাৰ এও মানে এতিয়া পথৰ পৰা আহি পাইছে আৰু এও দিনটো এতিয়া কিংকে গেল পথত বলকচোন আমি সুধি আহো মানে পথাৰৰ পৰা আহিলে বলকচোনৰ দমকলটো মাৰি দিওঁ গাইজ আমাৰ এও এতিয়া ভৰি হাত ধুই আছে আৰু মই দমকলটো মাৰি দিওঁ কি এইগিলা কি মুৰা কৰি আছ আকৌ মুৰা কৰা নাই মই ব্লগ বনাই আছো কি ভলক এইগিলা ভলক চলক মোৰ আগত নকপা তো গাইজ কথাটো মানে কি হ'ল আমাৰ এইগিলা ব্লগ চগ আকৌ বুজি নাপায় যা মাথা গৰম নকৰিবা দে ইয়াৰ পৰা যোৱা এনে পথৰত লাগি আছো কিন্তু বেলেগে মাটি ঠেলে নিজৰ কৰি ললাক এতিয়া তাতে ভলকত দেখে পাইছি ভলক বনাই থেই ৰোমেনে ফোন মাৰিছিল ইও ভাল টাইমতে ফোন মাৰিছে ইয়াক কথাখিনি কৰি দিওঁ হেল্ল' কি হ'ব কি কৰি আছো কি কৰি আছা মানে আছো ৰবা এনে কিবা হৈছে নেকি এই কিবা হৈছে মানে তুমি যে মোক ইউটিউব চেনেলটো খুলি দি গৈছিলা আজি যিহেতু মই ব্লগ বনালো লাইডিৰে যিটোৱে মোক গালি পাচ্ছি ইনকে হলি মই ব্লগাৰ হবা নোৱাৰিলা কি তোমাক গালি পাইছি ইমান টকা যিটো কিনকে গালি পাব নোৱাৰি কি কবা কি তুমি গালি পাব নাদিছিল নহয় তোমাক নালগিছিল ইটা পাচ্ছি মোৰে স্বামী না উপায়তো নাই দা তোমাৰ এটা কথা আছিল কি কথা মানে ভয় লাগছিল ৰবা তোমাৰ আৰু মোক কথা কবা ভয় লগা হ'ল নেকি মানে তোমাক মই ভাল পাওঁ কিবা এটা ভাল লাগে তোমাক চি ৰমেন তুমি একলা কি কলা মই এতিয়া বেলেগত কিৰি আৰু তুমি যদি এইটো কথা মোক আগতে কলা হয় আজি তোমাৰ লগত বিয়া হয় মই ব্লগ চেনেল খুলিব পাৰিলো হয় বেলেগত তিৰি হলা কি হব কিন্তু ৰাতিপুৱা কদাল খন্দে কলে হি যায় সি ইটা পথত মাটি কাটিবা কদাল নেই কেতিয়াবা আৰু তোমাক আৰু মোক কচু কাটা দিব কদালে দি আকৌ নাই যাব সি গম নাপাকে তাক অলপমান ভাল পাব মোক অলপমান ভাল লাগে হয় নেকি দাতে মই ভাবি চাম দা ভাবিছাম মানে আকৌ নহয় দুটো সমান ভাল পাবা দা তোমাক অলপ বেছিকে পাম দা তুমি যিহেতু মোক ইমান হেল্প চেল্প কৰা মানে তোমাৰ পৰা মই উত্তৰটো পালো আৰু দেহাতে বকালি একবাৰ জানলা মই দা মোৰ এই ব্লগটো অলপ চাই দিবা দেহা তেনেহ'লে ইয়াৰ লগতো কথা পাতি বেয়া নালাগে কিন্তু যিহেতু ইও মোক ইমান হেল্প কৰে কথা পাতি থাকিব পাৰি কি ৰমেন এই মলা আছলুৰা বুটটা দে বৈৰিত্যাৰ আছিলে দুৰ ৰুমত ভিতৰত কি কৰি আছে একো দুৰ
কি হা ৰমেনৰ লগত ভিতৰতে দৰ্জা মাৰি কি লেকচাৰ মাৰি আছিলে? অ ৰমেন কি আহিছিল মোৰ ইউটিউব চেনেলটো মনিটাইজ যাম না তাকে সি কিবা দেখি দিবা আহিছিল তোমাৰো ইউটিউব দিয়ে বেছি হৈছে ৰবা একেদিন মনিটাইজন কিবা টাইজন সেইগিলা ইয়াতে নকৰিবা ৰুমৰ ভিতৰত বাহিৰতো পাৰো তুমি কৰিবা কি কথা কোৱা ৰমেন বোলে তোমাৰ ভাইৰেল নিচিনা সেইকাৰণে সি আহে দা ভাইৰেল নিচিনা হ'ল বুলি যেতিয়া তুমি ৰুমৰ ভিতৰত কোনে ল'বা নেকি তুমি মোক এনেকুৱা কথা কৈ কিনে কি বুজাব বিচাৰিছ বুজাব লগা মোৰ একো নাই বেলেগ চলি এটা আনি তুমি ৰুমৰ ভিতৰত সোমাই ল'বা সোমাই লৈ আৰু মোক বুজোৱাৰ কথা ক'বা এইগিলা ইউটিউব চিউটিউব বাদ দিবা মোৰ ঘৰত থাকে ইউটিউব কৰি খাম বুলি নাভাবিবা কেতিয়াবা ৰাগ উঠব মাথা চাথা মোবাইল চোবাইল মাৰি তোমাৰ মাথাও ভাঙি মোবাইলো ভাঙিম নৰো মই ইউটিউব বাদ দিবা মই ব্লগাৰ হমে তোমাৰ যি কৰবা আছে কৰি যাবা কি ফলগাৰ হমে ফলগাৰ হলে তুমি ঘৰত যাই কিনে ফলগাৰ হবা এতিয়া মোৰ ঘৰত ফলগাৰ হবা নেতাও মই ব্লগাৰ নহয় ব্লগাৰ আগতে ইংলিছ সবাই শিকি ল'বা ফলগাৰ হওক বা ব্লগাৰে হওক এইগিলা তুমি মোক শিকি লাভ নাই তুমি নিজে শিকি লোৱা আৰু এইগিলা কৰি খাম বুলি নাভাবিবা এই ৰমেনকো চাওঁ ৰ তাক মই আজি দেখা পালি তাকো কাটিম তোমাকো কাটিম যি কৰবা মোক কৰি থাক যা এইটোতো হলে গেলে ৰমেনকে ফোন কৰি মাতিবা হেল্ল' তুমি ক'ত আছা এই দাইদেৰে মোক খং কৰি কিনে ওলাই গৈছে তুমি আহাচোন দে এই ৰমেনকো সেই তিতাতে ফোন মাৰিলো তিতাক গিলা আহিবাৰে ওলাই ইয়াৰ দিনক দিনে লেভেলটো বেছি হৈ যাই আছে কি হব দিনক দিনে গৰমটো বেছি হৈছে নেকি মোক নেকি তাৰ লগত লাগিলে আৰু তুমি মোক ফোন মাৰো এই মৰম বাঢ়া নাই ৰবা ৰমেন দাইদেৰে তোমাক আৰু মোক যিয়ে সন্দেহ কৰছি আৰু দাইদেৰে এই পদালো যদি তোমাৰ ঘাঁহ খাবা মন নাই আমাৰ তাতে অলপ কমাবা তাৰমানে তুমি মোক বাদ দিবা সেইটো ক'ব বিচাৰিছো বাদ দিবা মানে ৰমেন বাদ দিম বুলিতো চব বস্তু বাদ দিবা ধৰি তেতিয়া কি কৰিম বুলি ভাবিছা তুমি কি কৰিম বুলি ভাবছা মানে এটা কথা কি জানো না কিছুমান বস্তু আমাৰ হাতত নাথাকে যেনে এই যে জন্ম মৃত্যু বিবাহ আৰু গিৰাক থকাৰ পিছতো এই বেলেগ আপাক ভাল পাওঁ এইগিলাখান বস্তুটো আমি ৰাখো বুলি ধৰি ৰাখিব নোৱাৰো না হয় নেকি তাৰমানে মোৰ দোকানখন বন্ধই হ'ব তে বৌ আজিৰ পৰা আহিবা নোৱাৰিম নাগেৰাই আজি পাই দিব নাহে বৌ চুমা এটা সদায় এই চুমা তোমা খাবা নালাগে নেকি মোৰো মন চন বেয়া তুমি জন হলি হয় নেকি বৌ কোন দোকানে প্ৰেছা ও আইসি একজনে গিরারে খাবো দিল ওকে মুখ পর লুকাবা জায়গা দেয় তুমি লুকাবা মানে এটাতে লুকাওকে যাও দেখা না পেটো নাপে যাও তেরা মন লুকাও যা ইও আহিল বেয়া টাইমতে কৃষ্ণ কৃষ্ণ ও কি দৰ্জা খোলাতে আমাৰ টাইম লাগে এই মই কাপোৰ জাপি আছো তেতিয়া তোমাকো গালি পাৰিলো বেয়া আছে নাপা নাপাওঁ দে তোমাকো মই দিনত গালি পাৰি কিনে মোৰ মনটো এতিয়া কেম্বা লাগি আছে একো নহয় এতিয়া কবা লগা সেইটোতো কলাই এইটো আৰু কাৰ মোবাইল এইটো কাৰ মোবাইল মানে এইটোৱে লগৰ মোবাইল ল'বা মই কিনিলো আজি তাৰমানে মোক নকাকে মোবাইল কিনিলা তুমি এই কিনিলো দা পইচা লগত আছিল না কাম আৰু মোৰ জাগা পোৱা নাছিলো এই পৰকীয় প্ৰেম কৰি আজি ধানৰ মাজত নিগনি হ'ব লগা আছিল আজি গিৰাকে কাটবো মোক কাৰো শুনি মাৰিলা হা কাৰ বুলি মানলাক মানে এই ধানৰ মাজত নিঙি আছে নেকি নিগনিৰো এনেকুৱা কা হ'ল নেকি ৰ চাও ৰম ও কি হা ৰমেন দুগতে ৰমেন ৰমেন নহয় নেকি এইটো ৰমেন নহয় এইটো ৰমেন নহয় এতিয়া ডাঙৰ নিগনি নেকি এইটো এ নহয় নেকি তুমি মোক কিবা ভুল বুজিছ ভুল এতিয়া তোমাক ময়ে ভুল বুজিলো মই নহয় বেলেগক ঘুমাই লবি এটা ৰুমত এতিয়া ময়ে ভুল বুজিলো আজি তো দিছো ৰ এ নহয় আমাৰ মাথা ঘূৰি আছিল এতিয়া মাথা ঘূৰা মাথা কৰি লাভ নাই টকা মাথা ঘূৰাইও দিছো বাইদেউ তা